হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। য়েছ, মেৰি খ্ৰীষ্টমাছ। আজি আমি যাবলৈ লৈছোঁ ওচৰতে থকা নাগালেণ্ডৰ এখন বস্তিলৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চাই থাকক শেষলৈ। মজা মজা বস্তু আপোনালোকে দেখিবলৈ পাব। আজি সোমাই যাম। প্ৰথম ব্লগটোত আপোনালোকে দেখিছিলে কেনেকৈ আমি সোমাব নাপালোঁ, কিন্তু আজি সোমাই যাম। চলো। এনেদৰেই একা বেকা পাথেৰে ভৈয়ামৰ পৰা পাহাৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। অ' মা গৈ ইমান ডাঙৰ মহ। অ'কে, তো এইটোৱে হৈছে সেইটো ৰাস্তা, যিটো ৰাস্তাই আমি গৈ আছোঁ আগুৱাই কেকা বেকা কেঁকুৰি ৰাস্তাই নাগালেণ্ডৰ ভিতৰলৈ। পাহাৰৰ মাজে মাজে সৰু সৰু আলিয়ে আগুৱাই 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 ফাইনেলি কেকা বেকা ৰাস্তাৰে আহি পাই গ'লোহি নাগালেণ্ড। য়েছ, ৱেলকাম টু নাগালেণ্ড মাই ফেমিলি। আৰু ফাইনেলি আমি পাই গ'লোহি নাগালেণ্ডলৈ সোমোৱা গেটখন। য়েছ, ইয়াত লিখা আছে ধুনীয়াকৈ মেৰি খ্ৰীষ্টমাছ বুলি। ৱাও, সকলোলৈকে মোৰ ফালৰ পৰাও মেৰি খ্ৰীষ্টমাছ। সেই দোস্তু, বৰ্তমান আমি পাই গ'লোহি নাগালেণ্ডৰ ভিতৰৰ এখন গাঁও। য়েছ, এখন গাঁও, যিখন গাঁৱৰ নাম হৈছে আকুমেন ভিলেজ। আৰু ইয়ালৈ আহি মই এটা কথা দেখিছোঁ, আচৰিত হৈছোঁ যে ইয়াৰ প্ৰত্যেক ঘৰ মানুহ ইমানকৈ চফা কৰি থাকে। মানে ৰাস্তা পদূলিত আপোনালোকে আমাৰ দৰে অকণো বালি চালি একো দেখা নাপায় আৰু ইমান ধুনীয়াকৈ ডাষ্টবিন চাষ্টবিন চব থাকে। তো ব'লক আমি এই মানুহ ঘৰলৈ অলপ সোমাই যাওঁ। আমাৰ দদৌ আহিছে লগত, দদৌৱে অলপ চিনাকি হয়। আৰে ভাই, আৰে ভয় খাই গৈছে, ভয় খাই গৈছে। আৰে ভাই, অ'কে, একো নাই ভাই, মই যাওঁ আগত। অ'কে, ইয়াত মানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে একোটাকৈ কুকুৰ পোৱালি আছেই। মানে এই তিনিটা ইমান মৰম লগা কুকুৰ পোৱালি হৈ আছে। এই লা লা লা, ইমান মৰম লগা কুকুৰ পোৱালি। ইমান ধুনীয়াকৈ টোপনি গৈ আছে, ৰ'দত ধুনীয়াকৈ পিৰালিত পৰি টোপনি গৈ আছে। মানে চবৰ ঘৰতে এটা এটা কুকুৰ আছেই আৰু একদম ভাইয়ে ফটো তুলিছে। ব'লক সোমাই যাওঁ। চেণ্ডেল টেণ্ডেল খুলি ইয়াতে বহিবলৈ দিছে আমাক। ৱাও, বহি আছে। এই তহঁতি আগে আহি বহি আছে। এই মজা লাগিছে। অ' মাই, যিহেতু এই গাঁৱত থকা প্ৰত্যেক ঘৰ মানুহে খ্ৰীষ্টান ধৰ্মাৱলম্বী হয়, সেইটো কাৰণে প্ৰত্যেক ঘৰতে এনেকৈ খ্ৰীষ্টমাছৰ বাবে সজাই পৰাই তোলা হৈছে। ইমান সুন্দৰকৈ বেলুন চেলুন ফুলোৱা হৈছে। য়েছ, মজা লাগিছে। ৱাও, আমাৰ বাবে লৈ অনা হ'ল নাগালেণ্ডত বনোৱা স্পেচিয়েল চাহ। কমন গাইজ, আজি আমি খাম নাগালেণ্ডত বনোৱা স্পেচিয়েল চাহ। এনেই হোটেলততো বহুত চাহ পানী খালোঁ, কিন্তু আজি খাম আমি নাগালেণ্ডত বনোৱা চাহ পানী। ট্ৰাই কৰি চাওক কেনেকুৱা লাগে। চাহ পানী হৈ গ'ল খতম। এতিয়া আপোনালোকক আমাৰ দদৌৰ সৈতে চিনাকি কৰি দিছোঁ। এয়া হৈছে আমাৰ দদৌ, তেওঁৱে আমাক লৈ আনিছে ইয়াত ফুৰাবলৈ। ৰ'ব আপোনালোকক এটা বস্তু দেখুৱাবলৈ আছে। এইখন হৈছে খিৰিকী, আৰু খিৰিকীখন মই লাহেকৈ খুলি দিলোঁ। আৰু তলফালে আপোনালোকে দেখিছে কিমান দ খাৱৈ, আৰু লাহেকৈ ওপৰলৈ। অ' মাই গড, কি ভিউ! ৱাও, এনেকুৱা ভিউ আপোনালোকে কেৱল নাগালেণ্ডতে পাব। আৰু এইপিনে আপোনালোকে দেখিবলৈ পাইছে কিবা বনাই থোৱা আছে, আৰু ওপৰ পিনে আপোনালোকে দেখিছে কেনেকৈ টকৌ পাতেৰে চালি বনোৱা হৈছে। আৰু এইটো আমি যিটো ঘৰত আছোঁ সেইটো হৈছে এটা চাংঘৰ। চাংঘৰৰ কিনাৰত খাৱৈ আৰু ধুনীয়া পেনাৰমিক ভিউ, তলফালে কলগছ। আৰু এই ঘৰটো দেখিছে আপোনালোকে চাংঘৰ, আৰু এনেকৈ বাঁহৰ খুঁটা পুতি কিনে চাংঘৰটো বনোৱা হৈছে, আৰু কিনাৰত বেৰৰ চালি। য়েছ, দিছ ইজ নাগালেণ্ড। অ' চম নাগালেণ্ড। অ' জানো নগা চাঙৰ নাগিনী কিনো মোহে মুহিলি, নগা চাঙৰ নাগিনী কিনো মোহে মুহিলি, মৰমৰ জাতিৰে মোৰে বুকু বিন্ধিলি, মৰমৰ জাতিৰে মোৰে বুকু বিন্ধিলি, জুৰিটিৰ বুকুতে নামি গা ধুবলে, জুৰিটিৰ বুকুতে
বলক 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 আমাক দদুৱে লৈ আনিলে তেওঁৰ লগৰ কাৰোবাৰ ঘৰলৈ বলক আমি সোমাই যাওঁ ভিতৰলৈ য়েছ পাহাৰ বগাই বগাই আমাৰ বহুত ভাগৰ লাগিছে কাৰণ পাহাৰৰ যিবিলাক ঘৰ থাকে সেইবিলাক একোটা টিলাৰ ওপৰত বনোৱা হয় কাৰণ বাঘ তেনেধৰণৰ জীৱ জন্তুৰ পৰা বাচিবলৈ তেওঁলোকে মানে ঘৰবিলাক টিলাৰ ওপৰত বনায় চ' বহুত ওখ চাপ ৰাস্তা বগাব লাগে তেওঁলোকৰ ঘৰলৈ যাবলৈ আৰু এতিয়া আমি পাই গ'লোহি এঘৰ মানুহৰ ঘৰ তো আমি ইয়াতে বহিম আৰু চকীত বহিছোঁ আৰু ভাই মজা লাগিছে এতিয়া কঁকালটো পূৰা বিষ কঁকাল পূৰা বিষাই গৈছে ইয়াত পাহাৰ বগাই বগাই আৰু ই শুইয়ে দিছে ভাই কঁকাল তাৰ বিষাই গৈছে এতিয়া আমি বহিমগৈ বাটচৰাত আৰু দিছ ইজ দ্য পাকঘৰ অফ নাগালেণ্ড হাউচ আৰু এইটো হৈছে বাটচৰা আৰু ইয়াত আমি বহিম ভাই বহুত ওপৰত আছে আপোনালোকে দেখিবলৈ পাইছে কিমান ওখ জেগাটো বহুত ওপৰত আছে মানে বস্তুটো এইটো বহে নাই অলপ বেছিকৈ হাউলি দিলে মানে তলত পৰি যোৱা চান্সো আছে আৰু এইটো বস্তু যিটো ওলমি আছে সেইটো হৈছে নাগিনী খুৰা এইটোতে তেওঁলোকে বস্তু চস্তু অনা নিয়া কৰে কুটু 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 এই ভয় খাই গৈছে মোলে ইয়াত মানে য'তে ত'তে কুকুৰ পোৱালি ধেৰ আছে ভাই ইমান মজা কুকুৰ পোৱালি পোৱালি আৰু এয়া নাগিনী বাইদেৱে আমাৰ বাবে আনি দিছে কমলা টেঙা চবেই এতিয়া আমি কমলা টেঙা খাম সুদূৰ অসমৰ পৰা আহি নাগালেণ্ডত নগাৰ টেঙাৰ বা নগা কমলা টেঙাৰ জুতি লোৱাৰ মজাই বেলেগ দিছ ইজ নগা কমলা টেঙা লেটছ টেষ্ট ইট এতিয়া ল'লোঁ আমি এওঁলোকৰ ঘৰৰ পৰা বিদায় এতিয়া আমি যাম বেলেগ এঘৰ মানুহৰ ঘৰলৈ মোৰ বাৰু বেগটো মেইন আৰু পিছফালে কি লিখা আছে আকৌ ঘূৰি আহিম এতিয়া আমি পাই গ'লোহি বেলেগ এঘৰ মানুহৰ ঘৰ বলক সোমাই যাওঁ ভিতৰলৈ বন্ধুসকল ইয়াতে আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ এটা স্পেচিয়েল বস্তু য়েছ এই পিঞ্জৰাটোৰ ভিতৰতে আছে সেই স্পেচিয়েল বস্তুটো ইয়াত আছে এটা আপোনালোকে দেখিলে গম পাব ৰ'ব নহয় মেকুৰী নহয় ৰ'ব ভিতৰত আছে সেইটো দেখিলেনে আপোনালোকে সেইটো কি বাৰু এইটো কি বস্তু সেইটো দেখিলেনে আপোনালোকে এইটো হৈছে এটা ভাটৌ য়েছ জীৱনত প্ৰথমবাৰ মই ভাটৌ চৰাই ইমান ওচৰৰ পৰা দেখিলোঁ ইয়াৰ আগতে দেখিছোঁ যদিও ডালে গছে পাতে দেখিলোঁ কিন্তু এনেকৈ প্ৰথমবাৰ দেখিছোঁ আৰু এনেদৰে ঠায়ে ঠায়ে সজাই তোলা হৈছে খ্ৰীষ্টমাছৰ বাবে প্লেচবোৰ ৱাও মজা তামাম জুই এনেদৰে পাহাৰত ঘূৰোঁতে কেতিয়া গধূলি হ'ল গমেই নাপালোঁ আৰু ফাইনেলি সময় আহি পৰিল বিদায় লোৱাৰ আৰু এতিয়া আমি যাওঁগৈ ঘৰলৈ বাই বাই নাগালেণ্ড আকৌ আহিম